IBS বা irritable bowel syndrome. It's a very common disease. It's a gastrointestinal disease. এইটো এটা ফাংচনেল gastrointestinal disease বুলি কোৱা হয় মানে যদিও আপুনি IBSত ভুগি আছে আপোনাৰ ধৰক কোলন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নেগলিজিবল মানে 0%। ইয়াৰে বিশেষ তেনেকুৱা পেথলজিকেল চেঞ্জেছ নাথাকে IBS মানে বেমাৰত তথাপি IBSৰ চিমটমছবিলাক বা তাৰ লক্ষণবিলাক they are very bothersome আপোনাৰ যিটো ডেইলি এক্টিভিটিজ থাকিব সেইবিলাক একদম আপোনাৰ যথেষ্টখিনি হেম্পাৰ কৰে IBS হ'লে সাধাৰণতে পেটৰ কামুৰণি হয় যিটো ক্ৰাম্পিং পেইন বুলি কয় কামুৰণিটো এনেই নহয় কিবা তেনেকুৱা ট্ৰিগাৰ কৰিব লাগিব সেই ট্ৰিগাৰটো আপোনাৰ ব্ৰেইনতো থাকিব পাৰে মানে ষ্ট্ৰেছ বুলি ক'লে সাইকোলজিকেল ষ্ট্ৰেছ যিটো আমাৰ মানসিক মানে হেঁচা বা মানসিক চাপ বুলি তেনেকৈ কওঁ মানসিক উদ্বিগ্নতা ডিপ্ৰেশ্যন পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ এইবিলাক থাকে আৰু দেখা গৈছে যিবোৰ মানুহ সাধাৰণতে অলপ এংচিয়াছ যিবোৰ মানুহ অকণমান এংজাইটিত ভুগি থাকে বা তেওঁলোকৰ পাষ্ট মেডিকেল হিষ্ট্ৰীত তেনেকুৱা তেওঁলোকৰ মেজৰ ষ্ট্ৰেছফুল ইভেণ্ট তেনেকৈ পাৰ হৈ গৈছে বা কোনোবা লাভড ওৱানছ তেনেকৈ ঢুকাইছে গ্ৰীফ আছে ঠিক আছে লগতে পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ বা তেওঁলোকৰ কিবা এবিউজ হিষ্ট্ৰী আছে আগতে তো এনি কাইণ্ড অফ সাইকোলজিকেল ষ্ট্ৰেছটো ট্ৰিগাৰ হিচাপে কাম কৰে এণ্টিচিপেশ্যন এইবিলাক তেনেকৈ ট্ৰিগাৰ হিচাপে কাম কৰে সেনেকুৱা মানে টেনশ্যন অহাৰ লগে লগে তেওঁলোকৰ তেনেকৈ পেটৰ কামুৰণি আৰম্ভ হয় আৰু তেওঁলোকে তেনেকৈ ৱাছৰুমলৈকে তেনেকৈ দৌৰিব লাগে সেই ট্ৰিগাৰিংবিলাক ফুডো হ'ব পাৰে কমনলি ফুড বুলি ক'লে ধৰক গ্লুটেন চেনজিটিভিটি থাকে বহুত পেচেণ্টৰ যিটো চিলিয়াক ডিজিজ বুলি কয় আৰু লেক্টোজ ইনটলাৰেঞ্চ থাকে মানে গাখীৰ বা গাখীৰৰ পৰা বনোৱা বস্তু তেওঁলোকে খাব নোৱাৰে সেইটো খোৱাৰ লগে লগে তেওঁলোকৰ তেনেকৈ চিমটমছবিলাক তেনেকৈ আৰম্ভ হৈ যায় এইখিনি হ'ল তেনেকুৱা ট্ৰিগাৰিং ফেক্টৰ্ছ লগতে তেওঁলোকৰ পেটৰ কামুৰণি হয় পেটটো মানে কামুৰি দিয়ে ক্ৰেম্পিং পেইন পাৰ্টিকুলাৰ লোকেশ্যন নাথাকে গোটেই পেটটোৰ ভিতৰত তেনেকৈ যিকোনো এৰিয়াতে তেনেকৈ পেইনৰ মানে সেই লোকেশ্যনটো থাকিব পাৰে আৰু পেইনৰ ইণ্টেনচিটিটো তেনেকুৱা মাইল্ড মডাৰেট চিভিয়াৰ তেনেকৈ হ'ব পাৰে পেচেণ্ট টু পেচেণ্ট তেনেকৈ ভেৰি কৰে লগতে তেওঁলোকৰ ধৰক পায়খানালৈকে যাব পায়খানালৈকে যোৱাৰ পিছত তেওঁলোকৰ কেতিয়াবা ডায়েৰিয়া টাইপৰ হয় পায়খানাটো যিটো ৱাটাৰী ষ্টুল বুলি কয় কেতিয়াবা সেইটো অলপমান কনষ্টিপেশ্যনৰ নিচিনা হয় মানে টান হয় তেনেকুৱা লাম্পি বা পেলেট শ্বেপৰ তেনেকুৱা হয় আৰু টেনিছ মাছ থাকে লগত টেনিছ মাছ বুলি ক'লে সাধাৰণতে তেওঁলোকৰ পায়খানা কৰি উঠাৰ পিছতো মানে সেই ছেটিছফেকশ্যনটো নাপায় যে মোৰ মানে বাউলটো ভালকৈ ইভাকুৱেট হৈ গ'ল সেই ছেটিছফেকশ্যনটো তেওঁলোকৰ নাথাকে কিছুমানৰ পায়খানা তেনেকৈ ডায়েৰিয়া টাইপৰ IBS হ'লে ডেইলি ধৰক 3-4 বাৰ বা তাতকৈ বেছি হয় আৰু কনষ্টিপেশ্যন টাইপৰ IBS হ'লে সাধাৰণতে তেওঁলোকৰ উইকত 3 বাৰ বা 3 বাৰতকৈ তেনেকৈ কম হ'ব তেওঁলোকৰ বাউল হেবিট বা ষ্টুল লগতে গেছৰ সমস্যা থাকিব পাৰে পেটটো উফন্দি থাকে পেটটো তেনেকৈ ব্লোটিং হৈ থাকে ডিষ্টেনশ্যন হৈ থাকে তেওঁলোকৰ কিছুমানৰ হাৰ্টবাৰ্ণ হ'ব পাৰে বুকু জ্বলা পোৰা কৰা কিছুমানৰ ৰিফ্লাক্স আহিব পাৰে কিছুমানৰ পায়খানাৰ লগত তেনেকৈ মিউকাছ যাব পাৰে হোৱাইট টাইপৰ তেনেকুৱা স্লেমা বা তেনেকুৱা মিউকাছ যায় ঠিক আছে তো এনেকুৱা টাইপৰে মানে লক্ষণবিলাক থাকে আৰু এটা মানে অস্বস্তিত থাকে তেওঁলোকে এটা মানে কি আৰু ইৰিটেবিলিটি বা এটা তেওঁলোকৰ উইকনেছ এনেকুৱা টাইপৰ এটা মানে এক্সজশ্যন এনেকুৱা টাইপৰ মানে আফটাৰ ইফেক্ট কিছুমান লগত থাকি যায় ঠিক আছে যিহেতু পায়খানাৰ কথা বা পেটটোৰ কথা এনি টাইম তেওঁলোকৰ মানে সেই টেনশ্যন এটা মানে থাকে আৰু বা থাকি যায় তেনেকুৱা এতিয়া IBS বেমাৰটোত সাধাৰণতে আপোনাৰ ধৰক য়ং এডাল্ট টু 40s
ইয়ং এডাল্ট বিলাকৰ বেছিকৈ হয় আৰু তেওঁলোকৰ 40s তেওঁলোকৰ মানে লাইফ স্পেনৰ ধৰক 40sৰ দশকলৈকে কণ্টিনিউ হৈ থাকে এইখিনি মানে এজ ব্ৰেকেটত বেছি কমনলি দেখা যায় তথাপি ডাঙৰ তাতকৈ ঊৰ্ধৰ ব্যক্তিৰো হ'ব পাৰে কিন্তু ইণ্টেনচিটিটো এনে কমি যায় বুলি কয় IBSৰ তেনেকুৱা প্ৰপাৰ কজেছ এটা ডেফিনিট সেনেকৈ ক'ব নোৱাৰি কেইটামান তেনেকুৱা পটেনচিয়েল ৰিস্ক ফেক্টৰ থাকে সেইকেইটা মই অলপ কৈ দিছোঁ এটা হ'ল মই অলৰেডি ক'লোৱে এটা হ'ল আপোনাৰ ষ্ট্ৰেছ সাইকোলজিকেল ষ্ট্ৰেছ যিবোৰ মানুহৰ এংজাইটি মেজৰ ডিপ্ৰেছিভ ডিজৰ্ডাৰ বা পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ বা জেনেৰেলাইজড এংজাইটি ডিজৰ্ডাৰ এইবিলাকত ভুগি থকা মানুহবোৰৰ IBS হোৱাৰ সম্ভাৱনাটো বেছি হয় 2 নম্বৰতে যিবোৰ মানুহৰ তেওঁলোকৰ মেডিকেল হিষ্ট্ৰীত তেনেকৈ ফুড ইনটলাৰেঞ্চ পোৱা যায় ফুড ইনটলাৰেঞ্চ বুলি ক'লে সাধাৰণতে গ্লুটেন চেনজিটিভিটি হ'ব পাৰে বা গ্লুটেন ইনটলাৰেঞ্চ যিটো মই অলৰেডি কোৱাৰ নিচিনাকৈ চিলিয়াক ডিজিজ বুলি কয় লেক্টোজ ইনটলাৰেঞ্চ হ'ব পাৰে গাখীৰৰ পৰা বনোৱা বস্তু খাব নোৱাৰে বা অন্যান্য কিছুমান বস্তু হ'ব পাৰে সেইবোৰে তেনেকৈ ট্ৰিগাৰ কৰিব পাৰে বা সেইবোৰো এটা মানে ধৰক ৰিস্ক ফেক্টৰ হিচাপে কাম কৰে নেক্সটটো ধৰক কিবা তেওঁলোকৰ পেটৰ কিবা ইনফেকশ্যন হৈ গ'ল চিভিয়াৰ গেষ্ট্ৰইণ্টেষ্টিনেল ইনফেকশ্যন বা গেষ্ট্ৰইণ্টাৰটাইটিছ হৈ গ'ল ঠিক আছে যিটো ফুড পয়জনিং বুলিও কয় সেইবোৰ সাধাৰণতে কিছুমান বেক্টেৰিয়াৰ পৰা হ'ব পাৰে যেনেকৈ ইকলাই বেক্টেৰিয়া বা কেম্পাইলোবেক্টেৰিয়া এনেকুৱা টাইপৰ বেক্টেৰিয়াজনিত পেটৰ কিবা ইনফেকশ্যন হৈ যোৱাৰ পিছতো IBS তেনেকৈ দেখা দিব পাৰে আৰু নেক্সটটো হ'ল বা ফ'ৰ্থ মানে কজেছটো SIBO বুলি কয় স্মল ইণ্টেষ্টিনেল বেক্টেৰিয়েল অভাৰগ্ৰোথ এইটো কণ্ডিশ্যন সাধাৰণতে আমাৰ যিবিলাক ইণ্টেষ্টাইন বা গাটছত যিবোৰ মানে বেড বেক্টেৰিয়া থাকে সেইবিলাকৰ আৰু গুড বেক্টেৰিয়াৰ মাজত ভাৰসাম্যটো নষ্ট হৈ যায় আৰু সেইটো কাৰণে গুড বেক্টেৰিয়াবিলাক কমি যায় আৰু বেড বেক্টেৰিয়াবিলাক তেনেকৈ বেছিকৈ অভাৰগ্ৰোথ মানে বেছিকৈ গ্ৰ' কৰি লয় সেইটো এটা পটেনচিয়েল কজ হিচাপে কাম কৰিব পাৰে আৰু কিছুমান মানুহৰ এনে মেডিকেল ইছ্যু কিছুমান থাকে খুব পেইনৰ ইছ্যু কিছুমান থাকে যেনেকৈ ধৰক ক্ৰনিক ফেটিক চিণ্ড্ৰম ফাইব্ৰমাইলজিয়া আৰু কিছুমান অন্যান্য গেষ্ট্ৰইণ্টেষ্টিনেল কমপ্লেইন বুলি ক'লে ধৰক গাৰ্ড বুলি যিটো কয় গেষ্ট্ৰ ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ তো সেনেকুৱা টাইপৰ বেমাৰত ভুগি থকা ৰোগীসকলৰো IBS হোৱাৰ সম্ভাৱনাটো অলপ বেছি হয় ইন জেনেৰেল পপুলেশ্যনতকৈ ইয়াৰ লগতে IBSত এইটো ক'ব লাগিব সাধাৰণতে সেই যে পেটৰ বিষটো হয় বা তাৰপিছত যে তেওঁ পায়খানালৈকে যাব লাগে এইবোৰ সাধাৰণতে কিহৰ কাৰণে হয় এইটো এনেকৈ ধৰা হয় যে IBSত সাধাৰণতে আমাৰ পেটত যিবিলাক মানে অন্ত্ৰ থাকে যিবোৰ ইণ্টেষ্টাইন থাকে স্পেচিয়েলি লাৰ্জ ইণ্টেষ্টাইনবিলাকে কণ্ট্ৰেকশ্যনটো লাগাতকৈ বেছি কৰে এটা ৰিডমিক নৰ্মেল ইকুইলিব্ৰিয়ামত কণ্ট্ৰেকশ্যন কৰিলে ফুডটো ধুনীয়াকৈ তেনেকৈ সেই কণ্ট্ৰেকশ্যনত লাহে লাহে তেনেকৈ আগবাঢ়ি গৈ থাকে আৰু তাৰ পৰা নিউট্ৰিশ্যনটো বা নিউট্ৰিয়েণ্টছবিলাক বডি এবজৰ্ভ কৰি লয় আৰু ৰেচিডুৱেল পাৰ্টটো তেনেকৈ পায়খানা হিচাপে ওলাই যায় IBSত এইটো তেনেকৈ ৰিচাৰ্চ কৰি দেখা গৈছে যে লাৰ্জ ইণ্টেষ্টাইন স্পেচিয়েলি লাৰ্জ ইণ্টেষ্টাইনৰ মানে মাস্কুলাৰ কণ্ট্ৰেকশ্যনটো লাগাতকৈ বেছি হয় আৰু সেই লাৰ্জ ইণ্টেষ্টাইন বা সেই ভিচাৰেল মানে সেই অৰ্গেনছবিলাকৰ ঠিক আছে সেই অৰ্গেনছবিলাকৰ তেওঁলোকৰ ধৰক হাইপাৰ চেনজিটিভিটি থাকে টু এনি কাইণ্ড অফ ষ্টিমুলাই সেই ষ্টিমুলাইবিলাক পেইনো হ'ব পাৰে আৰু সেইটো কাৰণে তেওঁলোকৰ বা সেই অৰ্গেনছবিলাকৰ বা সেই টিচুবিলাকৰ পাৰচেপশ্যনটো অকণমান অল্টাৰ হৈ যায় তো এইখিনি সাধাৰণতে তাৰ পেথ'ফিজিঅ'লজি বুলি ক'ব লাগিব এতিয়া IBS ৰোগীসকলৰ ভাল নাপাবই নেকি তেনেকৈ ট্ৰিটমেণ্ট কৰিলে ডেফিনেটলি পাব হোমিঅ'পেথিকত আপোনালোকে আহিব পাৰে হোমিঅ'পেথিক ট্ৰিটমেণ্টত আপোনাৰ তেনেকৈ ৰুট কজটো আমি ইভালুৱেট কৰি লওঁ যে কোনটো বস্তুৰ পিছত আপোনাৰ তেনেকৈ IBS ডেভেলপ হৈছে তো সেইমতে আমি দৰৱ দিওঁ আপোনাৰ ফুড ইনটলাৰেঞ্চো হ'ব পাৰে আৰু হোমিঅ'পেথিক তেনেকুৱা থেৰাপিউটিক্সত স্পেচিফিক ফুড ইনটলাৰেঞ্চ এছ'চিয়েটেড IBSক ট্ৰিট কৰিব পৰা ভেৰাইটিজ তেনেকুৱা মেডিচিনছ থাকে সেই মেডিচিনছবিলাকৰ অলপ ডিছকাছ কৰি কিনে মই পিছত ভিডিঅ' এটা বনাম
কিন্তু আপোনালোকৰ তেনেকুৱা ফুড ইনটলাৰেঞ্চ থাকিলে সেইটো ৰেক্টিফাই কৰি IBS-টো সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পৰা যায় লগতে ষ্ট্ৰেছ ৰিলেটেড IBS থাকিলে এনি কাইণ্ড অফ পাষ্ট কিবা ষ্ট্ৰেছফুল ইভেণ্ট এইবিলাকৰ পিছত আপোনাৰ IBS হ'লে ঠিক আছে এনি কাইণ্ড অফ গ্ৰিফ লং টাৰ্ম গ্ৰিফ বা এনি কাইণ্ড অফ ধৰক এণ্টিচিপেটৰী এংজাইটি এই বস্তুবোৰো তেনেকৈ ডিল কৰি মেডিচিনছ দিব পৰা তেনেকুৱা কেপাচিটি থাকে আৰু সেইবোৰৰ পৰা আপুনি এটা ছিগনিফিকেণ্ট ইম্প্ৰুভমেণ্ট এক্সপেক্ট কৰিব পাৰে বহুত স্পেচিফিক মেডিচিনছ বা সেই লক্ষণ কমন চিমটমছখিনি চাই কিনে কিছুমান দৰবো এনে পেচেণ্টক প্ৰেছক্ৰাইব কৰিব পাৰি এইবিলাকৰ ভিতৰত কমনলি টেনিছমাছ থাকিলে নাক্স ভমিকা বা খোৱাৰ পিছতে তেওঁলোকৰ পায়খানাৰ টেণ্ডেঞ্চি হ'লে এল'চকট্ৰিনা বডোফাইলাম এনেকুৱা টাইপৰ বা ক্ৰটনটিগ্লিয়াম এনেকুৱা টাইপৰ দৰববিলাক দিয়া হয় পেটৰ খুব কামোৰণি থাকিলে সাধাৰণতে এল'চকট্ৰিনা কলোচিন্থিছ ফল'ড বাই ষ্টুল থাকিলে এল'চকট্ৰিনা কলোচিন্থিছ এনেকুৱা টাইপৰ দৰববিলাক দিয়া হয় সেইবোৰ বাৰু পিছত ডিটেইলছত মই ভিডিঅ' বনালে সেইবোৰ মেনশ্যন কৰিম এতিয়া IBS থকা ৰোগীবিলাকৰ ডায়েটটো কেনেকুৱা হ'ব লাগে কোনবিলাক বস্তু তেওঁলোকে খাব লাগে বা কোনবিলাক বস্তু তেওঁলোকে এভইড কৰিব লাগে এভইড কৰাটো বেছি ইম্পৰ্টেণ্ট মই এনে অকণমান থুলমূলকৈ কৈ দিছোঁ আপোনালোকে ধৰক লেক্টোজটো অলপ বাদ দি কেনে চাব পাৰে লেক্টোজ বুলি ক'লে গাখীৰ আৰু গাখীৰৰ পৰা বনোৱা বস্তু সম্পূৰ্ণ বস্তু তেনেকৈ বাদ দি চাব পাৰে গ্লুটেনটো আপোনালোকে বাদ দিব পাৰে গ্লুটেন বুলি ক'লে সাধাৰণতে ঘেঁহু আটা ময়দা সেইবিলাকৰ পৰা বনোৱা বস্তুবিলাক ৰাই বাৰ্লি অ'টছ এইবিলাকতো থাকে গ্লুটেন সেইবোৰো আপোনালোকে তেনেকৈ বাদ দিব পাৰে তাৰ লগতে আপোনালোকে যিবোৰ বস্তুৰ পৰা সাধাৰণতে আমাৰ গেছ হয় যিবোৰ ভেজিটেবলছো হ'ব পাৰে ফ্ৰুটছ হ'ব পাৰে বা এনি কাইণ্ড অফ বস্তু হ'ব পাৰে যিবোৰৰ পৰা আমাৰ গেছ বেছি হয় বা গেছ ফৰ্মেশ্যন হয় যেনেকৈ ধৰক কিডনী বিনছ বা ৰাজমাহ কেবেজ বন্ধাকবি ফুলকবি ব্ৰকলি ওলকবি ঠিক আছে কিছু পৰিমাণে পিঁয়াজো হ'ব এনেকুৱা টাইপৰ বস্তু আপোনালোকে তেনেকৈ ডিছকণ্টিনিউ কৰি কেনে চাব পাৰে যে চিমটমছ কিবা তেনেকুৱা ইম্প্ৰুভ হৈছে কি নাই তাৰ লগতে আপোনাৰ ধৰক ফ্ৰুটছৰ ভিতৰত খুব পকা আম আপেল পিচ এনেকুৱা টাইপৰ ফ্ৰুটছবিলাক আপোনালোকে তেনেকৈ নাখাব ফ্ৰুটছৰ ভিতৰত অমিতা খুব ভাল অমিতা খাব পাৰে ইভেন ব্লুবেৰী বা ধৰক আপোনাৰ পমগ্ৰেনেট ডালিম এনেকুৱা টাইপৰ ফ্ৰুটছবিলাক আপোনালোকে খাব পাৰে কেফেইন জাতীয় বস্তুবিলাক এভইড কৰিব কেফেইন বুলি ক'লে সাধাৰণতে চাহ কফি এইবিলাক থাকে কাৰ্বনেটেড বেভাৰেজবিলাক আপোনালোকে নাখাব মানে এইবিলাক কোল্ড ড্ৰিংকছবিলাক বা এনি কাইণ্ড অফ ছ'ডা ড্ৰিংকছ এইবিলাকৰ পৰা গেছ হয় সেইবোৰ বস্তু আপোনালোকে এভইড কৰিব তাৰ লগতে আপোনালোকে স্পাইচি বস্তুবিলাক এভইড কৰিব আৰু খুব বেছি হাইলি ফেটি বস্তুবিলাক এভইড কৰিব আৰু ধৰক আপোনালোকে খুব স্পাইচি ফেটি বস্তু এইবোৰ এভইড কৰিবৰ কাৰণে অলৰেডি ক'লোঁ মই আৰু এনেকুৱা টাইপৰ বস্তুখিনি আপোনালোকে এভইড কৰিব পাৰে খুব ইম্পৰ্টেণ্ট হয় লেক্টোজ গ্লুটেন বা যিখিনি ভেজিটেবলছৰ পৰা গেছ হয় সেই বস্তুখিনি ইম্পৰ্টেণ্ট হয় যেনেকৈ ধৰক কিডনী বিনছ বন্ধাকবি ফুলকবি ব্ৰকলি টাৰ্নিপ পিঁয়াজ ঠিক আছে আৰু ৰাজমাহ এনেকুৱা টাইপৰ বস্তুবিলাক এভইড কৰিবৰ কাৰণে কোৱা হৈছে কিছুমানে কৰ্ণ বা মাকৈ আৰু চয়াবিনো তেনেকৈ এভইড কৰিব কয় যদি আপোনালোকৰ তেনেকুৱা কিবা প্ৰব্লেম হয় এইকেইটা বস্তু খোৱাৰ পিছত তেতিয়াহ'লে আপোনালোকে সেইকেইটাও তেনেকৈ ডিছকণ্টিনিউ কৰি কিনে চাব পাৰে চিমটমছৰ কিবা তেনেকৈ ইম্প্ৰুভ হৈছেনে নাই তো IBSত যদি আপোনালোকে ভুগি আছে তেতিয়াহ'লে আপোনালোকে হতাশ নহ'ব ভাল ট্ৰিটমেণ্ট এটাৰ মানে হেল্প পালে আপোনালোকে IBSৰ পৰা খুব ভাল ইম্প্ৰুভমেণ্ট এটা পাব আৰু সেই ইম্প্ৰুভমেণ্টটো লং লাষ্টিং হ'ব দীঘলীয়া সময়ৰ কাৰণে আপোনাক ইম্প্ৰুভ দিব আৰু আপুনি তেনেকৈ ঘূৰি থাকিব নালাগে যে মই ইয়াৰ পৰা তাত তাৰ পৰা তাত তেনেকৈ ট্ৰিটমেণ্টৰ কাৰণে ঘূৰি আছোঁ খালি প্ৰয়োজন হয় এজন ভাল ডক্টৰ চিলেক্ট কৰা আৰু প্ৰপাৰ ৰুট কজলৈকে এড্ৰেছ কৰিব পৰা ট্ৰিটমেণ্ট এটা তেনেকৈ নিদান পোৱা তো আই হোপ এই কথাখিনি আপোনালোকক কিছু পৰিমাণে হ'লেও হেল্প কৰিব
কিবা কুৱেৰিজ থাকিলে কমেণ্ট ছেকশ্যনত তেনেকৈ দিব পাৰে। থেংক ইউ ছ' মাছ।